তামোলৰ পিক পেলাই লৈছোঁ, চাৰ্টৰ শ্লিপ উঠাই লৈছোঁ, ভৰিৰ ওপৰত আৰু এটা ভৰি। এতিয়া মই এটা ডাঙৰ লেকচাৰ জানিম। জীৱনটো কিবা ক্ৰিকেটৰ নিচিনা হৈ গৈছে, কেতিয়াবা আউট নহ'লে কেতিয়াবা নট আউট। বন্ধনৰ পৰা লোন লৈছিলোঁ, সময়ত ঘূৰাই দিব নোৱাৰিলোঁ। বন্ধনৰ মেনেজাৰ আহি ঘৰ পালেহি, গৰু বেজী দি মোক একদম খুৱাই দিলে। ভাবিছিলোঁ জীয়াই নাথাকিম আৰু, কিন্তু কি মন গ'ল জানো বচাই ৰাখিলে আৰু। ভাই আজি মাল খাওঁ বই কেলা, বতৰ বে কেলা, লগত কি খাবি কেলা, তই কিবা এটা গোটা আৰু। মই নোৱাৰোঁ দেই, মই ইয়াৰ আগতে ছাগলী বুলি ঘৰৰ কুকুৰটোকে কাটি দিছিলোঁ, এইবাৰ হ'লে মই নোৱাৰোঁ দেই। তেনেহ'লেতো ময়ো নোৱাৰোঁ ন। মই ইয়াৰ আগৰবাৰ খগেনৰ ঘৰত হাঁহ চুৰ কৰিবলৈ গৈ খেদন খোৱা নাছিলোঁ। এৰাবাৰীত মোক অলপ খেদন দিলে গৈ মেলি পিছফালে সেই ঢাপটোৰ ওপৰৰ পৰা জঁপিয়াইছোঁ জান নাই এইকেইটাই কি কৈছে মোক, জঁপিয়াই দে একো নহয় বোলে, কেছেই নাই বোলে। বাইকো নিনো এইবাৰ ইয়াৰ আগৰবাৰ বাইক নি RC হেলমেট একো নাছিলে, পুলিচে খেদিলে, এক্সিডেণ্ট হ'ল। তুমিয়ে মিউজিকেলি ভিডিঅ' বনোৱা ন? মই পাপাকে পৰি মানে তুমি পুলিচতো কিবা কিবি পঠাইছিলা? মই পঠাইছিলোঁ, পালা ন তুমি? এই মাৰিয়ে পেলাও নিবি মাৰ ৰখা না বে, মোক ৰখা না বে, মাৰিয়ে পেলাম আজি এক বে, ৰখা না মোক ভাই। পাবজি খেলোঁ বই বহুত দিনৰ মূৰত লগ পাইছোঁ আজি তোক ভাই। মেচটো জিকিলোঁ, কিন্তু এতিয়া চিকেন ডিনাৰ কৰিবলৈ মছলা নাই, নিমখ নাই, বহুত দুখীয়া মানুহ আমি। बस अब हमेशा हमारे साथ रहना।